वेलकम टू माई चेनेल नेमा चौधरीज ब्लॉग। ইতিমধ্যে আপোনালোকে গম পাইছেই চাগে আমি ক'ৰবাত যাব ওলাইছোঁ, কাৰণ মোৰ ল'ৰাটো অলৰেডি ক'লেই সি নানীৰ ঘৰত যাব ওলাইছে বুলি। কিয়নো আমি নানীৰ ঘৰত গৈ আছোঁ, নানী মানে মোৰ মাৰ ঘৰত কিয়নো গৈ আছোঁ তাকে আপোনালোকক দেখাই গৈ থাকিম। জানিবলৈ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এয়া খুব ধুনীয়া চিনাৰী। ইয়াত মাজত ধাবা এখনো আছে আৰু ইয়াত মোৰ টিকলুটো টোপনি মাৰি মাৰি গৈ আছে, সি গমেই পোৱা নাই ক'ত গৈ আছে। বহুত দিনৰ মূৰত আমি যাব ওলাইছোঁ। এতিয়াতো ৰোজাই চলি আছে, ৰোজাৰ মাজত তেনেকৈ ওলোৱাও নাযায়, তথাপিও আজি সময় ওলাই কিনে যাব ওলাইছোঁ আৰু প্ৰায় আমি পাইছোঁৱে চাংচাৰি। এয়া আৰু চাংচাৰি পোৱাৰ লগ লগ মোৰ টিকলুটো উঠি গ'ল, কাৰণ সিতে গৈ চাব লাগিবতো। আৰু এইখিনিৰ পৰাই মই অকণমান আপোনালোকক দেখাই দি আছোঁ। এয়া হ'ল এইমছৰ কাম চলি আছে। এইটো ৰাস্তাৰ পৰা দেখা পোৱা যায় খুব ধুনীয়াকৈ। বহুতখিনি কাম আগবাঢ়িছে, এয়া মাজে মাজে ঘৰো আছে। এয়া আপোনালোকে হয়তো দেখা পাইছে, পিছফালে আছে, ইমান ভালকৈ নেদেখি এইখিনিৰ পৰা। আৰু এতিয়া আমি পামেই, বেছি সময় নাই আৰু। এয়া আমি আহি পালোঁ ঘৰলৈ। এয়া খুব সুন্দৰ এটা ভিউ, মানে মাৰ ফ্লাৱাৰিং গাৰ্ডেনিঙৰ হবি আছে। সেয়াহে ইয়াত টাবত বিভিন্ন ধৰণৰ ফুল লগাই থৈছে। অকল ফুলেই নহয়, কিছু শাক পাচলিও লগাই থোৱা আছে। তাকে অকণমান আপোনালোকক দেখাই দি গৈ আছোঁ। ইয়াৰ ওপৰত আহি পালোঁ। বৰ্তমান মাৰ ঘৰত মা অকলে আছে, আব্বা আৰু ভণ্টি নাই। আব্বা নিজৰ ডিউটি জেগাত আছে আৰু ভণ্টিও দেহৰাদুনত আছে, এতিয়া অহা নাই। ইয়াৰ ঘৰৰ ভিতৰত খুব ধুনীয়াকৈ মা সজাই থৈ দিছে কিছু ইনডোৰ প্লাণ্টছ। আৰু এয়া আমাৰ বেলকনি, য'ত খুব ধুনীয়াকৈ ইয়াত হেংগিং টাববোৰ থৈ দিছে। লগতে এয়া মোৰ টিকলুটো মাৰ লগত। আৰু এয়া হ'ল কিছু সাৰৰ বস্তু, যিটো মা শুকাই থৈ দিছে। পিঁয়াজ আৰু নহৰুৰ বাকলি আৰু কণী, এইখিনি গুড়া কৰি কেনে ফুলৰ গছত দিলে বহুত সাৰ হয়, সেইকাৰণে মা থৈ দিছে। আৰু এয়া ছাদৰ ওপৰত কিছুমান আউটডোৰ প্লাণ্টছ আছে, যিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। অকল ইয়াত ফুলনিয়ে নাই, মাৰ কিটচেন গাৰ্ডেনো আছে। মানে কিছু শাক পাচলি মা ইয়াত ৰুই থৈছে। কি ৰুইছে মই আপোনাক দেখাই গৈ আছোঁ, ৰ'ব। ইয়াতে পানীলাও গছ আছে, এয়া হয় তিতা কেৰেলাৰ গছ। ইয়াতে বহুত তিতা কেৰেলা লাগিছে। এনেকৈ আপোনালোকেও ঘৰত লগাই চাবচোন, কম জেগাতেই খুব ধুনীয়া গাৰ্ডেনিং কৰিব পাৰি। এয়া তিতা কেৰেলা দেখাই দিলোঁ। আৰু নেক্সট এয়া হয় জলকীয়াৰ গছ। বৰ ধুনীয়াকৈ দীঘল দীঘল জলকীয়া লাগি আছে। আৰু এয়া গেন্দা ফুল। এইটোও জলকীয়া, কলা ৰঙৰ, কৰ্ণফ্লেক্সৰ পেকেটত লগাই থৈ দিছে মায়ে। আৰু এয়া বিলাহী, এজোপা গছতে ঢেৰ বিলাহী লাগিছে। আৰু মাৰ কাৰণে আৰামছে হৈ যায়, নিকিনিলেও চলি যায় বিলাহীটো। নিজে বস্তু ৰুই কেনে খোৱাৰ সোৱাদেই বেলেগ। আৰু যিহেতু একদম ফ্ৰেছ হয়, আজিকালি তেনেকুৱা পোৱা নাযায়, মাৰ্কেটৰ পৰা কিনি খালে বহুত সাৰ থাকে। এয়াও গোল জলকীয়া হয়। এনেধৰণে মা নিজৰ কিটচেন গাৰ্ডেনখন বনাই ৰাখিছে। আৰু মানে মোৰ ইমান ভাল লাগিল মাৰ এই গাৰ্ডেনিঙৰ
বস্তুখিনি। চ' সেইকাৰণে মই ঘৰত নোসোমাই ফাৰ্ষ্ট এই ভিডিঅ'টোকে বনালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইখিনিতে মোৰ ভ্লগটোও শেষ কৰিব লৈছোঁ। আশা কৰিছোঁ ভ্লগটো আজি আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।